হাই এভৰিৱান, আপোনালোক সকলোকে মৌচুমীজ লাইফ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ চাউলৰ গুড়িৰে বনোৱা এটি সহজ পিঠাৰ ৰেচিপি লৈ আহিছোঁ। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই নাৰিকলখিনি ৰুকি লৈছোঁ। নাৰিকলখিনিৰ লগত এতিয়া মই চেনিখিনি ভালদৰে মিক্স কৰিম। চেনি আপুনি সোৱাদ অনুযায়ী ল'ব। এতিয়া নাৰিকল আৰু চেনিখিনি অকণমান ভাজি ল'ম। তাৰপিছত মই লৈছোঁ পিঠাগুড়ি। এইখিনি ভাজি থোৱা পিঠাগুড়ি হয়। অকণমান নিমখ দি লৈছোঁ, ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম ভাজি থোৱা নাৰিকলখিনি দি ভালদৰে মিক্স কৰি ল'ম। তাৰপিছত দি দিছোঁ গাখীৰ। আপুনি পানী দিও মিক্স কৰিব পাৰে। গাখীৰখিনি দি ভালদৰে মিক্স কৰি ল'ম। শুকাই লৈছিলোঁ অকণমান। গুড়াখিনি এনেকৈ দি ল'ব লাগিব, পাতলকৈ দিব লাগিব, তেতিয়া পিঠাটো বেছি ভাল হয়, ঢিলা ঢিলা হয়। বেছি ডাঠকৈ দিলে বেছি টান হৈ যায় পিঠাটো। এডাল কলৰ ঠাৰি বনাই লৈছিলোঁ বান্ধিবৰ কাৰণে। আমাৰ পিঠাখিনি ৰেডি হৈ গ'ল। এতিয়া মই এটা চচপেনত পানী লৈছোঁ আৰু পানীখিনি ভালদৰে গৰম হ'ব দিম। পানীখিনি গৰম হৈ গ'ল। এতিয়া মই তাত এটা এটাকৈ পিঠা দি দিলোঁ। পিঠাখিনি আমি কলপাতৰ কালাৰটো চেঞ্জ নোহোৱালৈকে মানে সিজাম, প্ৰায় আধা ঘণ্টামান সিজাম। এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল। বহুত টেষ্টি হয় এইটো পিঠা খাবলৈ। আপোনালোকে যদি খোৱা নাই ট্ৰাই কৰি চাব পাৰে এইটো। আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। যদি চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।